নমস্কাৰ বন্ধুসকল, কি খবৰ? নিশ্চয় ভালে আছে সকলোৱে। আজি মই গৈ আছোঁ যোৰহাটৰ এটি ধামাকা ভিডিঅ' বনাম, মানে একদম এটা নতুন জেগা দেখাম আপোনালোকক। তেতিয়াহ'লে দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ, লগতে মই মোৰ ডেইলি ৰিংটোনটো বজাই লওঁ নে কি কয় বন্ধুসকল? তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ যাত্ৰা আৰম্ভ কৰোঁ দেৰগাঁও টু যোৰহাটলৈ। এতিয়া আহি মই যোৰহাটৰ বৰুৱা চাৰিআলি পাই গ'লোঁ। চাব পাৰে ট্ৰাফিক বহুত আছে ইয়াত যোৰহাটৰ বৰুৱা চাৰিআলিত। এইফালেদি চৰাইবাহী যায় আৰু এইটো ফালেৰে আপোনালোকে বাইপাছ হৈ যাব পাৰে। আৰু এতিয়া আহি পাই গ'লোঁ মই যোৰহাটৰ ফেমাছ ভোগদৈ ব্ৰিজ। খুবেই ধুনীয়া, ৰাতি ইয়াৰ দৃশ্যটো বহুত ভাল লাগে ভোগদৈ ব্ৰিজত। যিসকলে যোৰহাট চিটিৰ বিষয়ে বেছিকৈ জানিব বিচাৰে সেইবাবে মোৰ এটা ভিডিঅ' আপলোড কৰা আছে যোৰহাট চিটিৰ বিষয়ে, আপোনালোকে চাই ল'ব পাৰিব। এই যে ৰাস্তাটো দেখিছে লেফ্ট ছাইডেৰে গৈছে, এই ৰাস্তাৰে এতিয়া আমি প্ৰৱেশ কৰিব লাগিব, কাৰণ এইফালে আছে ৰিজৰ্টখন আৰু ইয়াত লিখা আছে মমা উজা কলাক্ষেত্ৰ। আৰু এতিয়া আহি এটা পানী টেংকি পালোঁ, বহুতেই ডাঙৰ পানী টেংকিটো। এই পানী টেংকিটো পাৰ হৈয়ে এই ৰিজৰ্টখন আছে, এইটো চাব পাৰে। মই আহি পাই গ'লোঁ বন্ধুসকল, আহি পাই গ'লোহি 7 ছিষ্টাৰ। আজি আপোনালোকক যিটো দেখাম বুলি কৈছিলোঁ, এই হৈছে এণ্ট্ৰি গেট, এইফালেৰে এণ্ট্ৰি কৰে। তেতিয়াহ'লে সময় নষ্ট নকৰি মই এণ্ট্ৰি কৰোঁ আৰু টিকেট ইত্যাদি কাটি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। বন্ধুসকল, মোৰ টিকেট কটা হৈ গ'ল। এইখন চাব পাৰে, এইখনেই কুপন। ইয়াত টিকেট কাটিলে এনেকৈ কুপন দিয়ে। এইটো হৈছে পিছফালে টিকেট ঘৰটো। তেতিয়াহ'লে মই সময় নষ্ট নকৰি আপোনালোকে ৰিজৰ্টখন দেখাওঁ, ইয়াত কি আছে কি নাই। এণ্ট্ৰি গেটৰ পৰা সোমাই আপোনালোকে ইয়াত 4 ফুটৰ অপশ্যনটো দেখিব, এইটো লেফ্ট ছাইডে আছে। আৰু ইয়াৰ লগতে আছে এটি মনোমোহা এটি পাৰ্ক। এই পাৰ্কটো খুবেই সৰু, কিন্তু সৰু হ'লে খুবেই ধুনীয়া। ইয়াত সৰু ল'ৰা ছোৱালী খেলিব পৰা কিছু বস্তু আছে। আৰু ইয়াৰ লগতে আছে, এইটো চাব পাৰে, সৰু এটি চাংঘৰ। তেতিয়াহ'লে মই ইয়াৰ ওপৰত এতিয়া উঠি আপোনালোকক 360 ভিউজটো দেখাই আছোঁ। চাব পাৰে বন্ধুসকল, আহি পাই গ'লোঁ। সম্পূৰ্ণৰূপে আপোনাৰ টকৌপাতেৰে বনোৱা ঘৰখিনি চাব পাৰে, আপোনালোকে দেখাই দিছোঁ। ইয়াৰ পৰা এবাৰ মই আপোনালোকক দৃশ্যখিনি দেখাই দিছোঁ। আৰু ইয়াত আছে এটা বাজাজ স্কুটাৰ। এইটো চাব পাৰে বহুতেই পুৰণা, এইটো বহুতেই জানে বা যিসকলে নাজানে আজি জানিব পাৰিব। খুবেই ধুনীয়া এইটো স্কুটাৰ। যেতিয়া স্কুটি ওলোৱা নাছিলে তাৰ আগৰ পৰা এইটো স্কুটাৰ চলাইছিলে, আৰু স্কুটাৰৰ পৰা স্কুটি তৈয়াৰী কৰা হৈছিল মই জনাত। এইটো চাব পাৰে, এটা ভিউ মই দেখাই দিছোঁ। ইয়াৰ উপৰিও ইয়াত এটা ছুইমিং পুল আছে, মই আপোনালোকক দেখাই আছোঁ। আৰু এইখনেই হৈছে ছুইমিং পুল। এই ছুইমিং পুলটো বৰ্তমান বন্ধ আছে, কাৰণ ঠাণ্ডা দিনত কোনেনো গা ধুব, সেইটো কাৰণে বন্ধ কৰি ৰাখিছে। পানীবোৰ লেতেৰা হৈ আছে, চাব পাৰে। আৰু এই ছুইমিং পুলৰ ওচৰত আছে দুটা এনেকৈ চেয়াৰ। ব'লক তেতিয়াহ'লে অকণমান বহি চাওঁ চেয়াৰত। বহি মজা লাগিছে বন্ধুসকল। ফাৰ্ষ্ট টাইম মই এনেকুৱা ছুইমিং পুলৰ ওচৰত এনেকৈ চেয়াৰত বহিছোঁ, আগতে বহা নাই। বহুত মজা লাগিছে, কি ক'ম আপোনালোকক। এবাৰ আহিব 7 ছিষ্টাৰ ৰিজৰ্টলৈ, বহুত ধুনীয়া এটি পৰিৱেশ, বহুত ভাল লাগিব। ইয়াত আছে এটি লাভ ৰিয়েক্ট অংকন কৰা চিত্ৰ, ইয়াত ফটো উঠিব পাৰে আপোনালোক। আৰু লগতে ইয়াত আছে 7 ছিষ্টাৰ লিখা, লগতে এষ্টাব্লিছ 2020। ইয়াত বাঁহৰ এখন দলং আছে, দলংটো খুবেই ধুনীয়া। তেতিয়াহ'লে আপোনালোকৰ দলঙৰ ওচৰলৈ গৈ মই ইয়াত দৃশ্যখিনি দেখাই আছোঁ। ইয়াত এটা ঘৰ আছে, এইটো কি হয় মই নাজানো। তেতিয়াহ'লে ব'লক ভিতৰলৈ গৈ চাওঁ, ইয়াত কি আছে কি নাই। ৱাও, খুবেই ধুনীয়া। ঘৰখনৰ ভিতৰত সোমাই খুবেই ভাল লাগিছে। লাইট ইত্যাদি বস্তুৰে ধুনীয়াকৈ সজাইছে। ওপৰবোৰ এইবোৰ সম্পূৰ্ণৰূপে পাচি হয়। ৱাও, কিমান ধুনীয়া লাগিছে।
কি ক'ম আপোনালোকক। আৰু ইয়াত খেলৰ এনেকৈ সামগ্ৰী আছে। তেতিয়াহ'লে ব'লক মই দেৰি নকৰি এই ৰিজৰ্টৰ মেনেজাৰৰ লগত কথা পাতোঁ যে ৰিজৰ্টত কি আছে কি নাই। ছেভেন ছিষ্টাৰ্ছৰ চক ছেভেন ছিষ্টাৰৰ মেইন কনচেপ্ট হৈছে 7খন ষ্টেটৰ 7খন বাই-ভনী। যিটো আপোনালোকে যদি বেক চাইডটো মন কৰে আপোনালোকে 7টা আমাৰ কটেজ আছে। আৰু ইয়াৰ অপেনিং টাইম হৈছে মৰ্ণিং 10টা বজাৰ পৰা মিড নাইট আপোনাৰ 9 o'clock। যিটো এটা কবিতা ছবি নাই। চ' 9:30 আমি 9:30লৈকে লাষ্ট ছাৰ্ভিচ কৰোঁ। আমাৰ এণ্ট্ৰি ফিজ হৈছে পাৰ পাৰ্চন 100 rupeesকৈ হয়। যিটো আপোনাৰ কমপ্লিট যিটো আমাৰ গেষ্টে কিবা খানা অৰ্ডাৰ কৰিলে তাৰ লগত আপোনাৰ কমপ্লিটলি ডিডাকশ্যন হৈ যায়। আৰু বাচ্ছাৰ কাৰণে আমাৰ খেলিবলগীয়া বহুতেই জেগা আছে। যেনেকৈ আপোনালোকৰ মেইন থিং আমাৰ গাৰ্ডেন আছে। মুখৰ আগত গাৰ্ডেনত খেলিব পাৰে, ৰানিং কৰিব পাৰে, ধুনীয়াকৈ ঘূৰিব পাৰিব। আৰু আমি এতিয়া স্পেচিয়েলি আমি এতিয়া অপেনিং কৰিছোঁ ছুইমিং পুল। যিহেতু গৰম ছিজন আহি আছে এতিয়া আমি ছুইমিং পুল অপেনিং কৰিম। আৰু ভিউৱাৰ্ছ আমাৰ যিমানখিনি ভিউৱাৰ্ছ আছে ভিউৱাৰ্ছখিনি এবাৰ আহি যাওক ছেভেন ষ্টাৰ ৰিজৰ্টত। স্পেচিয়েলি আমাৰ ইভিনিং টাইমত বহুত বেছি ধুনীয়া হৈ যায়। আৰু যিহেতু লাইটিং আপোনালোকে দেখিছে এতিয়া লাইটিংখিনি আমাৰ অলৰেডি লাইটিং আহি গৈছে। আৰু আমি ইয়াতকৈ অলপমান ডেক'ৰেটিভ কৰি আছোঁ। এই দাদাজনে এনেকৈ ছেভেন ছিষ্টাৰ ৰিজৰ্টৰ কথা সম্পূৰ্ণখিনি জনাই দিলে, কাৰণ এই ৰিজৰ্টত তেখেতে বৰ্তমান মেনেজাৰ হয়। তেতিয়াহ'লে মোৰ ফালৰ পৰা দাদাজনক বহুত ধন্যবাদ থাকিল। তেতিয়াহ'লে বন্ধুসকল সময় নষ্ট নকৰি আহক আপোনালোকক ছেভেন ছিষ্টাৰত থকা 7টা কটেজ দেখাওঁ। আৰু বন্ধুসকল ফাইনেলি এই ছেভেন ছিষ্টাৰৰ অৰ্থ হৈছে এই পিছফালে থকা মোৰ এই 7খন কটেজ। স্পষ্টকৈ মই নাজানো কোনটো কোনটো ৰাজ্যৰ কোনটো ষ্টাইল হয়, স্পষ্টকৈ মই নাজানো। তো ইয়াতে আপোনাৰ নাগালেণ্ড, মণিপুৰ, মিজোৰাম এনেকৈ ধৰণৰ সম্পূৰ্ণখিনি আছে। তো আপোনালোকে চাব পাৰিব। আপোনালোকে নিজে কমেণ্ট বক্সত জনাব যে কোনটো জেগাৰ ষ্টাইলৰ কটেজ হয়, এবাৰ জনাই দিব আপোনালোকে। খুবেই ধুনীয়াকৈ বনাইছে বস্তুবোৰ। আপোনালোকে ওচৰলৈ গৈ মই অকণমান দেখাই দিছোঁ, চাব পাৰে। খুবেই ধুনীয়াকৈ বনাইছে প্ৰত্যেকটা ঘৰ। বহুত ধুনীয়াকৈ বনোৱা আছে ইয়াত কটেজখিনি। চাব পাৰে কিমান ধুনীয়াকৈ বহাৰ ঠাইবোৰ সজাই থৈছে। তেতিয়াহ'লে মই আপোনাক ভিতৰৰ দৃশ্যটো দেখাই আছোঁ। এইটো চাব পাৰে, ভিতৰত বহিবলগীয়া ঠাইটো বহুত ধুনীয়া। ইয়াত এটা মেনু বুক আছে। ইয়াত কি আছে চাওঁ ৰ'ব। ইয়াততো ছেভেন ছিষ্টাৰ লিখা আছে। মেনু চাওঁ কি আছে ইয়াত। বহুত আইটেম বহুত আইটেম আছে দেখোন। কিবা কিবি যিয়ে থাকে থাকক, আপোনালোকে পঢ়ি ল'ব ভালকৈ। তো মই কিবা এটা খাই লওঁ দিয়ক, আহিছোঁ যেতিয়া। তো খাই কিনি আপোনালোকত আকৌ লগ পাই আছোঁ। খোৱা হৈ গ'ল বন্ধুসকল, কিবা এটা খাই ল'লোঁ সৰু সুৰাকৈ। তেতিয়াহ'লে ছেভেন ছিষ্টাৰ ৰিজৰ্টখনটো দেখালোৱে প্ৰায়ভাগ। তেতিয়াহ'লে আহক এবাৰ আমি ৰাতিৰ দৃশ্যটো চাওঁ, কেনেকুৱা মনোমোহা হৈ পৰে। যিমানখিনি পাৰোঁ মই দেখাই দিওঁ ৰাতিৰ দৃশ্য। লৈ যোৱা একেবাৰে থৈ দিয়া কাষৰতে। তেতিয়াহ'লে আজি আপোনালোকক ছেভেন ছিষ্টাৰ ৰিজৰ্টটো দেখালোঁ। এই সম্পূৰ্ণখিনি মই আপোনালোকক দেখাই আহিলোঁ। কি আছে কি নাই যিমানখিনি পাৰিলোঁ সম্পূৰ্ণখিনি মই দেখালোঁ। তেতিয়াহ'লে ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। আজিলৈ ইয়াতে ৰাখিছোঁ। বাই বাই।